মৰ্নিং বন্ধুসকল, জুন বেলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পে'মেণ্ট পাই টাউনৰ ফালে ওলাই যাওঁ বুলি ভাবিছোঁ। তাকে লগত এজন লৈ আহিছোঁ, লগতে যাম, ফুৰি আহোঁগৈ অলপ। এই আহি পালে অটো, এই অটো ষ্টেচনৰ অটো উঠিবলৈ অটো ৰখি লৈছোঁ, গৈ আছোঁ। ওলাই আহিছোঁ টাউনলৈ, কলা কাম লৈ আহিছোঁ। কলা বহুত দিনৰ মোক খোৱা নাই, তাকে লগত আহিছোঁ আৰু মজা লাগিব। চাই থাকক ভিডিঅ'টো আপোনালোকে। खाना आएगा चिकेन आइसे केनेकुवा मजा खाই লওঁ দেই কেনেকুৱা লাগে বহুত দিনৰ মূৰত খাবলৈ আহিছে I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, cause every time I wake up I কেনেকুৱা পালি ভালে লাগিলে খালি বেছিকৈ ঘূৰিব পৰা নহ'ল আৰু সিদিনা অলপ অলপ ঘূৰিব পৰা হ'ল তাকে গৈ মেলি আহিলোঁ আৰু পটককৈ মোবাইলটো আনিছিলোঁ বাকীত তাকে ধাৰ মাৰিবলৈ যোৱা নিচিনা হ'ল তাৰ বাকী পইচা দিলোঁ আৰু এই হোটেলতে সোমাই খালোঁ আৰু অলপ মিনিট ফুৰি ইফালে গ'লোঁ আৰু গুচি আহিলোঁ তাকে বিশেষকৈ একো
তাকে কি ক'ম, কিবা কবি নি? নাই ক'বলগীয়া নাই, মই এতিয়া মুখত পাণ এটা সোমাই আছে সেইকাৰণে কথা ক'ব নোৱাৰিছোঁ। পাণো ইয়াত আগতে পাণ পোৱা নাছিলে, আজিকালি পালোহি। বিশেষকৈ একো দেখাব নোৱাৰিম, লাজে লাজে ভিডিঅ'টো বনোৱা হ'ল। কি ক'ম, ক'বতো নোৱাৰিছোঁ বাৰু, এক্সপিৰিয়েঞ্চ নাই ন। প্ৰথমতে লাহে লাহে বনোৱা হৈছে, কিবা লাজ কিবা এটা ভাৱ হৈ গৈছে। বৰ্তমান যি কি নহওক, লাজটো ভাঙিব লাগিব, লাহে ধীৰে এনেকৈ বনাই যাব লাগিব। তাকে অকণমান চেষ্টা কৰি আছোঁ। বিশেষকৈ একো নাই, হাতে দিয়ে বনাবলগীয়া আছে। মোবাইলটো দেখাবলৈ ল'বলৈ কিবা লাজ নিচিনা লাগিছিলে। গ'লোঁ আহিলোঁ, বিশেষকৈ একো কাম নাছিলে। বৰ্তমান মই আহি পাইছোঁহি আৰু।